আজি বনাবলৈ লৈছোঁ মই গাজৰৰ হালোৱা। অকণমান বেলেগ পদ্ধতিৰে বনাম। তাৰ বাবে লৈছোঁ গাজৰ, সোৱাদ অনুযায়ী চেনি, এমুঠিমান চাউল, এগিলাচ গাখীৰ আৰু লগতে সমপৰিমাণৰ পানী। এতিয়া প্ৰথমতে মই গাজৰকেইটাৰ বাকলি এৰুৱাই ভালদৰে ধুই পখালি ল'ম। এনেদৰে খাবলৈ খুবেই সোৱাদ হয়। আপোনালোকেও ঘৰত বনাই খাই চাবচোন কেনেকুৱা লাগে। ইয়াত দিব পৰা আৰু বহুত কিবা কিবি বস্তু থাকে, কিন্তু মই সেইবোৰ একো নিদিয়াকৈ একেবাৰে সহজ পদ্ধতিৰে ঘৰতে থকা বস্তুৰে বনাবলৈ লৈছোঁ হালোৱাখিনি। আপোনালোকে মন কৰিলে ইয়াত ঘি ব্যৱহাৰ কৰিব পাৰে, কিচমিচ, কাজু বাদাম এইবোৰ ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে এয়া মই গোটেই গাজৰখিনিৰে বাকলিটো খুব ভালদৰে এৰুৱাই লৈছোঁ। তাৰপিছত এৰুৱা হ'লে ভালকৈ ধুই পখালি ল'ম। এতিয়া মই গাজৰখিনি এইখনত খুব ধুনীয়াকৈ মিহিকৈ ৰুকি ল'ম গোটেইখিনি। এইটো গেছত উঠাই দিম গৰম হ'বলৈ। ইয়াত মই এতিয়া অকণমান তেল দিম। সৰিয়হৰ তেল হয়। আচলতে ইয়াত ঘি ব্যৱহাৰ কৰিব লাগে। ঘি ব্যৱহাৰ কৰিলে খাবলৈ বেছি সোৱাদ হয়, কিন্তু মই আজি তেলেৰে বনাম। আপোনালোকে ঘি ব্যৱহাৰ কৰিব পাৰে। ঘিটো সমপৰিমাণত দিলেই হৈ যাব। খুব ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া ইয়াত ৰুকি লোৱা গাজৰখিনি দি দিম। গাজৰখিনি কিছু সময় ভাজি থাকিম। বহুত বেছি সময় নালাগে, যিহেতু খুব মিহিকৈ ৰুকি লৈছোঁ, সেইকাৰণে যাতে খাবলৈ সোৱাদ এটা আহে সেইখিনিলৈকে ভাজি ল'ম। এইখিনি প্ৰায় ভাজি লোৱা হৈ গ'ল। আগতে মই এটা বাতিত চাউলকেইটাও পানীত তিয়াই থৈছিলোঁ। এতিয়া ইয়াত সেইখিনিও এড কৰি দিম। পানীৰ পৰা টুকি লৈ এতিয়া ইয়াত মই চাউলকেইটাও দি দিম। দিয়াৰ পিছত বেছি সময় ভাজিব নালাগে। এতিয়া ইয়াত মই আগতে লৈ থোৱা গাখীৰৰ আধা অংশ ইয়াত দি দিছোঁ আৰু এবাৰ লৰাই বাকী যিখিনি পানী লৈছিলোঁ গাখীৰৰ সমপৰিমাণে গোটেইখিনি একেলগে এবাৰতে দি দিছোঁ। গাখীৰ একেলগে গোটেইখিনি দিয়া নাই, কাৰণ বাকী যিখিনি আধা গাখীৰখিনি থৈ দিয়া আছে সেইখিনি একেবাৰে শেষত ব্যৱহাৰ কৰিম। এয়া চাওকচোন, পানীখিনি প্ৰথমতে দিয়া যিখিনি পানী সেইখিনি প্ৰায় শুকাই গৈছে। সেইবাবে ইয়াত মই আকৌ এগিলাচ পানী দিছোঁ। আচলতে পানীখিনি একেলগে গোটেই বহুত বেছিকৈ দি ল'ব নালাগে, কাৰণ
গোটেইখিনি সিজি যোৱালৈকে এটা পনীয়া ভাৱ থাকি যায়। সেইকাৰণে পানীটো অলপ অলপকৈ দি বস্তুখিনি ভালদৰে সিজাই ল'ব লাগে। এতিয়া মই ইয়াত এখন ঢাকনি দি ল'ম। এয়া গোটেই গাজৰখিনি আৰু ইয়াত দিয়া চাউলখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াত সোৱাদ অনুযায়ী চেনি দিম। আপোনালোকে মিঠাৰ পৰিমাণ যিমান খায় সেই হিচাপত চেনিটো দি ল'ব। এইখিনি মই ভালকৈ লৰাই লৈছোঁ আৰু এতিয়া ইয়াত আগতে থৈ দিয়া গাখীৰ আধা গিলাচটো মই দি দিম। গোটেইখিনি ভালকৈ লৰাই অকণমান গাখীৰটো শুকাই যোৱালৈকে গেছতে ৰাখি দিম। এইখিনি মানে গোটেইখিনি সিজা প্ৰচেছটো হৈ গৈছে, মাত্ৰ গোটেইখিনি পানী গাখীৰ যিখিনি আছে সেইখিনি অকণমান শুকাই গ'লেই ৰেডি হৈ যাব। এয়া আমাৰ ইউনিক ষ্টাইলত বনোৱা গাজৰৰ হালোৱা ৰেডি হৈ গ'ল। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। হালোৱা একেবাৰে খাবলৈ ৰেডি। গৰম গৰম চাহৰ লগত এনেকৈ খাই চাবচোন, খাবলৈ খুবেই সোৱাদ লাগে। হালোৱা এনেইতো বনাবলৈ বহুত বেছি বস্তুৰ প্ৰয়োজন হয়, কিন্তু এনেকৈ ঘৰত থকা বস্তুৰে খুব চিম্পুলকৈ এনেদৰে বনাই ল'ব পাৰি আৰু খাবলৈও বহুত বেছি সোৱাদ হয়।